Welcome to another video class. এতিয়া আমি আৰম্ভ কৰিম Lost Spring পাঠটোৰ প্ৰথমখিনিৰ পৰা Second chapter Lost Spring Stories of Stolen Childhood প্ৰথম এইখিনিৰ পৰা আমি আৰম্ভ কৰিম পেজ নম্বৰ হ'ব আপোনাৰ 13 পেজ নম্বৰ ক্লাস 12 ৰ ইংলিছৰ 13 পৃষ্ঠাৰ পৰা আৰম্ভ হয় প্ৰথমে এটা এক্সপ্ৰেছন দিছে উক্তি দিছে Sometimes I find a rupee in the garbage. Sometimes মানে মাঝে সময়ে কেতিয়াবা I find a rupee in the garbage. মই জাবৰৰ দমত 1 টকা পাওঁ 1 টকা বিচাৰি পাওঁ I find a rupee মই 1 টকা বিচাৰি পাওঁ in the garbage জাবৰৰ দমত জাবৰ জোথৰৰ দমত মই কেতিয়াবা 1 টকা বিচাৰি পাওঁ এই উক্তিটো হ'ল এটো Why do you do this? তুমি এইটো কিয় কৰা I ask Saheb whom I encounter every morning scrounging for gold in the garbage dumps of my neighborhood I ask Saheb মই সাহেবক সুধিছো whom I encounter every morning যাক মই সদায় মুখামুখি হওঁ যাক মই সদায় হঠাতে লগ পাওঁ every morning প্ৰত্যেক ৰাতিপুৱা মই তাক হঠাতে লগ পাওঁ scrounging for gold মানে scrounging মানে খুচৰা জাবৰ জোথৰ দমত খুচৰা for gold কিবা এটা মূল্যবান বস্তুৰ বাবে in the garbage dumps of my neighborhood অৰ্থাৎ মোৰ ওচৰ চুবুৰীয়া বা মোৰ আশেপাশে থকা জাবৰ জোথৰৰ দমত হি কিবা মূল্যবান বস্তু পাওঁ বুলি খুচৰি ফুৱাটো মই প্ৰত্যক্ষ কৰোঁ বা লগ পাওঁ অৰ্থাৎ অৰ্থাৎ লেখিকাই সাহেবক সদায় লগ পায় হি লেখিকাৰ ঘৰৰ আশেপাশে থকা জাবৰ জোথৰৰ দমত কিবা মূল্যবান পাওঁ বুলি খুচৰি ফুৰে Saheb left his home long ago সাহেবে এৰি দিছিল his home তাৰ ঘৰ long ago বহু আগতেই তাৰ ঘৰ এৰি দিছিল Sat amidst the green fields of Dhaka ঢাকাৰ একদম সেউজীয়া খেতি পথাৰৰ মাজত আছিল সিহঁতৰ ঘৰটো আছিল ঢাকাৰ বাংলাদেশৰ ঢাকাৰ একদম সেউজীয়া খেতি পথাৰৰ মাজত amidst মানে মাজত His home is not even a distant memory তাৰ ঘৰ কেনেকুৱা আছিল কি আছিল সি মানে এতিয়া স্মৃতিয়ে কৰিব নোৱাৰে মনতে পেলাব নোৱাৰে অৰ্থাৎ সি ঘৰ পোৱাই নাই এনেকুৱা There were many storms that swept away means একদম একেবাৰে শেষ কৰি দিয়া ভাঙি চিঙি শেষ কৰি দিয়া ধ্বংস কৰি দিয়া There were many storms তাত বহুতো বতাহ ধুমুহা হৈছিল that swept away যিয়ে নষ্ট কৰি দিছিল ভাঙি চিঙি শেষ কৰি দিছিল their fields and homes সিহঁতৰ খেতি পথাৰ আৰু সিহঁতৰ ঘৰ দুৱাৰবোৰ ডাঙৰ ধুমুহা বতাহে ভাঙি চিঙি নষ্ট কৰি দিছিল his mother tells him তাৰ মাকে তাক কয় যে আমাৰ তাত ঘৰ আছিল ঢাকাৰ সেউজীয়া পথাৰৰ মাজত আমাৰ ঘৰ আছিল কিন্তু তাত বহুতো বতাহ ধুমুহা হৈছিল ডাঙৰ বতাহ ধুমুহাৰ ফলত আমাৰ ঘৰ খেতি পথাৰ সব নষ্ট হৈ গৈছিল একেবাৰে ধ্বংস হৈ গৈছিল that's why আৰু এই কাৰণেই they left সিহঁতে এৰি দিছিল looking for gold in the big city where he now lives আৰু এতিয়া যত সি বাস কৰে তাত সেই ডাঙৰ চহৰখনত মূল্যবান বস্তুবোৰ বিচাৰি ফুৰে অৰ্থাৎ জাবৰ জোথৰ দমত কেতিয়াবা টকা পইচা পায় কেতিয়াবা কিবা কিবি মানে পেলনীয়া সামগ্ৰী পায় যিবিলাক সিহঁতে বেছি কৰি পইচা উপাৰ্জন কৰে অৰ্থাৎ সিহঁতৰ লাইফটো তেনেকুৱাই বহুত গ্ৰাইণ্ডিং পভাৰ্টি অৰ্থাৎ অতি দৰিদ্ৰতাৰ মাজত সিহঁত বাস কৰি আছে God I have nothing else to do এইখিনি কোৱাৰ পিছত সি যেতিয়া সুধিছিল তুমি এইবিলাক লেখকে যেতিয়া সুধিছিল যে তুমি এইটো কিয় কৰা তেতিয়া সি উত্তৰ দিছিল I have nothing else to do মোৰ ইয়াৰ বাহিৰে কৰিবলৈ একো নাই হি মাতাৰ মানে ভুৰভুৰাই উত্তৰ দিয়া অৰ্থাৎ লাহে ধুনীয়াকৈ কম মাতেৰে উত্তৰ দিয়া সি কম মাতেৰে উত্তৰ দিছিল যে মোৰ ইয়াৰ বাহিৰে কৰিবলৈ একো নাই looking away আঁতৰত বিচাৰি অৰ্থাৎ কিবা বস্তু বিচাৰি সি উত্তৰ দিছিল go to school
স্কুললৈ যোৱা। আই সে গ্লিবলি, মই কথাই কথাই কৈ পেলাইছিলোঁ যে স্কুললৈ যোৱা। ৰিয়েলাইজিং ইমিডিয়েটলি, আৰু ময়ো উপলব্ধি কৰিছিলোঁ, তৎক্ষণাত উপলব্ধি কৰিছিলোঁ যে হাউ হলো দ্য এডভাইচ মাষ্ট চাউণ্ড, হাউ হলো দ্য এডভাইচ মাষ্ট চাউণ্ড। মোৰ সেই এডভাইচটো, মোৰ সেই উপদেশটো তাৰ কাৰণে কিমান কপটীয়া যেন লাগিছে মই হঠাতে উপলব্ধি কৰিছোঁ। মই যে কৈছোঁ গ' টু স্কুল, স্কুললৈ যোৱা, সেই কথাষাৰ, সেই এডভাইচটো তাৰ বাবে কিমান কপটীয়া হৈছে ময়ো বুজি পাইছোঁ।